নমস্কাৰ, মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া মিক্স পাটৰ যোৰা লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ পচন্দ হ'ব। যদিহে পচন্দ হয় অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে মই আপোনালোকক এইযোৰ দেখাইছোঁ, চাব খুব ধুনীয়া হয়। এনেকুৱা এটা কালাৰ হয় কাপোৰযোৰৰ, যিহেতু কণ্ট্ৰাষ্ট হয়। মই জনাইছোঁ আপোনালোকক ইয়াৰ ব্লাউজ পিচ চাইড পতি আপোনালোকে পাব গোটেইখিনি। আৰু প্ৰথমতে মই এইখন মেলি দেখাম, চাব খুব ধুনীয়া হয়, মৰম লগা হয়। এনেকুৱা এটা ডিজাইন কৰি দিয়া হৈছে আৰু অলপ বয়সস্থবিলাকে পিন্ধিব পাৰিব, কিয়নো কালাৰটো তেনেকুৱা হয়, বহুত বেছি উজ্জ্বল নহয় কালাৰটো। এয়া চাব, মই দেখাইছোঁ আপোনালোকক। আৰু চাব চাদৰখন মই মেলি দেখাইছোঁ, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মই গাত লৈ দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ চাদৰ। আৰু চাব, মোৰ ঘৰ ৰঙিয়াপুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোকে যদি ওচৰৰ হয় তেতিয়া মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই। মই কুৰিয়াৰ ব্লু ডাৰ্টত কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকা এক্সট্ৰা হয়। খুব ধুনীয়া হয় এই কালাৰটো বা ডিজাইনটো ধুনীয়া হয়। আৰু ইয়াত ছাইডত বুটা দিয়া হৈছে, সেয়েহে ছাইড পাৰি বা পটিৰ কোনো প্ৰয়োজন নাই। মই ছাইড পাৰি থকা বুলি কোৱা গৈছিল ভুলতে, কিন্তু ছাইড পাৰি নাই। ব্লাউজ পিচ পাব আপোনালোকে, যিহেতু ছাইডত মানে কি পটিৰ নিচিনাকৈ দিয়া হৈছে। আৰু এই মেখেলাখন হৈছে বেঙুনীয়া ৰঙৰ, কেৱল গুণাৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে, খুব মৰম লগা হয়। এয়া চাব, মেখেলাখন মই দেখাইছোঁ, খুব ধুনীয়া এটা ডিজাইন কৰি মেখেলাখন বনাই দিয়া হৈছে। খুব ধুনীয়া ধুনীয়া কাপোৰবোৰৰ ডিজাইনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই বিভিন্ন ধৰণৰ কাপোৰৰ লগতে গোটেইবিলাক মানে ডিজাইনবিলাক দেখাম, কেনেকুৱা এটা ডিজাইন হয় বা যিকোনো ধৰণৰ, অকল কাপোৰ বুলিয়ে নহয়, এই চেনেলটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইন বা বেগৰ ডিজাইন তেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ'বোৰ পাব, কেনেদৰে বনাব পাৰি। সেয়েহে পলম নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' হ'লে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। এয়া চাব, মই ব্লাউজ পিচটো আপোনালোকক দেখালোঁ। নেক্সট মই আপোনালোকক আন এযোৰ কাপোৰ দেখাই আছোঁ। এয়া চাব, মই এইযোৰ মেলি নেদেখাওঁ, ডিজাইনটো এনেকুৱা ধৰণেৰে হ'ব। আৰু ইয়াত ৰঙা আৰু যিটো মানে মুগা ৰং, সেইটোৰে কণ্ট্ৰাষ্ট ডিজাইনত এই কাপোৰযোৰ। আৰু ইয়াৰ ব্লাউজ পিচটো ৰঙা হ'ব আৰু চাদৰখন মুগা ৰঙৰ। খুব ধুনীয়া লাগিব যেতিয়া আপোনালোকে চিলাই কৰি পিন্ধিব কাপোৰযোৰ। এইযোৰ মই আপোনালোকক দেখালোঁ, মই মেলি নেদেখাওঁ। মেলি দেখালে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব, যিহেতু মই বহুকেইযোৰ মেখেলা চাদৰ আপোনালোকক একেলগে দেখাম। নেক্সট মই দেখাইছোঁ, চাব এইযোৰ খুব ধুনীয়া হয়। এইযোৰো সেউজীয়া আৰু মুগা ৰঙৰ কণ্ট্ৰাষ্ট হয়। এইযোৰো ব্লাউজ পিচটো সেউজীয়া হ'ব। নিশ্চয় আপোনালোকৰ পচন্দ হ'ব। যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব, কিয়নো দিয়া আছে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে। মই এনেই অলপমান মেলি দেখাই দিছোঁ কেনেকুৱা হ'ব ডিজাইনটো। এনেকুৱা চাব, মগৰ টাইপ ডিজাইন হ'ব এই কাপোৰযোৰৰ। মোৰ ঘৰ ৰঙিয়াপুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোকে যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। দূৰৰ হ'লেও প্ৰব্লেম নাই। মই কুৰিয়াৰ ব্লু ডাৰ্টত কাপোৰবোৰ পঠাওঁ আৰু কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ আপোনালোকৰ মেইন লোকেশ্যনলৈ গৈ পাব। আৰু তাত যিহেতু ট্ৰেকিং নাম্বাৰ দিয়া থাকিব, আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। মই আপোনালোকক দেখাই আছোঁ, চাব, গুলপীয়া আৰু নীলা ৰঙৰ কণ্ট্ৰাষ্ট ডিজাইনৰ এযোৰ খুব ধুনীয়া মেখেলা চাদৰ। প্ৰথমতে মই গুলপীয়া ৰঙৰ চাদৰখন দেখাই দিছোঁ। ডিজাইনটো হ'ব এনেকুৱা ধৰণৰ, চাব, বুটাকেইটা এনেকুৱা মই দেখাইছোঁ আপোনালোকক ভালদৰে। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। মই ভালদৰে আপোনালোকক দেখাব পৰা নাই, কিয়নো বহুত বেছি দীঘলীয়া হ'ব ভিডিঅ'টো, বাছ আপোনালোকে চাইও বৰিং পাব পাৰে।
কিয়নো বহুত কেইযোৰ মই মেখেলা চাদৰ আপোনালোকৰ মাজলৈ একেলগে লৈ আহিছোঁ। আৰু নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। এইযোৰ চাব, এনেকুৱা ৰঙৰ খুব ধুনীয়া হয় এই কাপোৰযোৰো। গুলপীয়া আৰু মুগা ৰঙৰ কণ্ট্ৰাষ্ট হয় এইযোৰ। নেক্সট দেখাই আছোঁ চাব, নীলা আৰু যিটো আমাৰ ঠিক মচুৰো নহয়, অলপ বেলেগ ধৰণৰ তেনেকুৱা ৰঙৰ মেখেলা চাদৰ। নেক্সট মই আন এযোৰ দেখাই আছোঁ চাব, নেক্সট আন এযোৰ দেখাই আছোঁ আপোনালোকক। আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব, কিয়নো মই বহু কেইযোৰ লৈ আহিছোঁ, মই কোনযোৰ তেনেকুৱাকৈ গম নাপাওঁ, সেয়েহে আপোনালোকে স্ক্ৰীনশ্বট পঠাই দিব। নেক্সট আপোনালোকক আৰু এযোৰ দেখাই আছোঁ চাব, কমলা আৰু ৰঙা ৰং। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আহিছিলোঁ, দেখালোঁ ভালদৰে, পচন্দ হ'লে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।